মৰ্নিং ছাৰ। গুড মৰ্নিং। তহঁতক কালি যে দিছিলোঁ হোমৱৰ্কখিনি কৰিবলৈ, সেইখিনি কৰিলি নে? উলিওৱা। আৰু কোনে কোনে কৰা নাই পিটন খাবলৈ ৰেডি হৈ থাক। কল কৰিলি নে তই? কৰিলোঁ ছাৰ। এইফালে লৈ আন। হৈ গৰু, এয়া কি কৰিলি? এয়া দেখোন পৰহিয়ে দিয়াখিনি। কালিখিনি ক'ত থলি? ছাৰ পৰহিখিনি কৰা নাছিলোঁ যে, সেইকাৰণে পৰহিখিনি আজি কৰিছোঁ। যোৱাকালি দিয়াখিনি অহা কাইলৈ দিম ছাৰ। হৈছে আৰু তোৰ ফালে, তই অহাকালি যোৱাকালি কৰি থাকোঁতেই যাব। একোডাল নহ'ব তোৰ পৰা, ফেইল কৰিবি বুজিলি? এইবাৰো ফেইল কৰিবি। তীখৰ, তই কৰিলি নে? তীখৰ, কি চাই আছ বাহিৰৰ ফালে? হোমৱৰ্ক কৰিলি নে নাই? লৈ আন এইফালে। কি হ'ল? আন বেগেতে, এতিয়ালৈকে অনা নাই যে? মানে ছাৰ মোৰ বহীখন মানে ছাৰ। কি হ'ল তোৰ? তোৰ বহি গৰুৱে খালে নেকি মেট্ৰিকৰ বহি খোৱা নিচিনাকৈ? নহয় মানে ছাৰ, কালি বাৰ্থডে এটা আছিল, তাকে খাবলৈ গ'লোঁ। তাত কেক, লুচি, ভাজি, লালমোহন খুৱাইছিল। সেয়া খাই থাকোঁতে দেৰি হ'ল ছাৰ। ইছ ৰাম, ইমান বস্তু খুৱাইছিল নে? মোকোতো মাতিছিলে, ময়ো যোৱা হ'লে ভাল আছিলে পাই। পেট ভৰাই আহিব পাৰিলোহেঁতেন। মানুহজনীয়ে ঘৰত যিগালহে ভাত বনালে আৰু দালিতে আলু দি থৈ দিলে, সেয়া খোৱাতকৈ মই বাৰ্থডে খাই আহি পেট ভৰাই থোৱা হ'লেই ভাল আছিলে। ঐ গাধ, কালি কেক, লুচি, লালমোহন খালি নহয়, এতিয়া বাহিৰত হাৱা খাই খাই আঁঠু কাহগে যা। ছাৰ ভিতৰতে আঁঠু কাঢ়িব নোৱাৰিনে? বাহিৰত আঁঠু কাঢ়িলে ফুলেশ্বৰীহঁতে দেখিব আৰু গৈ পেলাই মাক লগাই দিব। মায়ে মোক পিঠিত ঢুকুৱা একেবাৰে উলিয়াই দিব, বাহিৰ কৰি দিব। এই ছাৰে যে মানে ভিতৰত আঁঠু কাঢ়িলেও হয়, বাহিৰত কাঢ়িবলৈ দিছে, যাতে চবেই মোক দেখে। কি ভাবি আছ মানে যা বাহিৰলৈ, আঁঠু কাঢ়ি থাকগে। গৈছোঁ ছাৰ। তয়ো যা, বেঞ্চত বহগে। আৰু কালিৰ পৰা হোমৱৰ্ক সময়ত কৰি আনিবি। এনেকৈ যদি কৰি আন, তোকো হৈ তীখৰ নিচিনাকৈ বাহিৰত আঁঠু কঢ়াই থ'ম। হ'ব ছাৰ, কালিৰ পৰা সময়খিনি সময়তে কৰি আনিম। ঐ, তহঁত দুজনীয়ে কৰিলি নে? কৰিলোঁ ছাৰ। ঠিক আছে হ'ব দে, তহঁত দুজনীখিনি কাইলৈ চাম। এই গৰু দুটাৰ লগত লাগি থাকোঁতে দেৰিয়ে হ'ল। পদূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পাম, পদূলিৰ মূৰতে লৈ তোমালৈ বাটে চাম। অ' মা, গান গাবলৈ বাদ দিয়া, আজি কি হ'ল জানা? হ'লো তই যে ইমান লৰালৰিকৈ আহিছ, ভাগৰ যুগৰ কাৰণ ৰেষ্ট লৈ ল। আহিয়ে কি হ'লনো তোৰ এনেকুৱা এখন? ৰেষ্ট লৈ থাকিম ৰ'বা, মই কি ক'বলৈ আহিছোঁ আগতে হয়তো শুনা। আজি তোমাৰ পুতেৰাক ছাৰে, এই শইকীয়া ছাৰে ক্লাছৰুমৰ বাহিৰত আঁঠু কঢ়াই থৈ দিছিলে। মোক ল'ৰাটোৱে কি কৰিলেগে ছাৰক? দেখিছনে মোৰ তীখৰটো? এনেহেন ল'ৰাটোকনো বাৰু ছাৰে বাৰু বাহিৰত আঁঠু কঢ়াই থ'ব লাগেনে? দেহি ভোকে পিয়াহে চাগে, বেচেৰাটো চাগে ক'ত গ'ল এতিয়া সি? নহয় ৰ'বা, শুনি লোৱা মোৰ কথাখিনি। কালি হৈ বৰুৱানীৰ ঘৰত যে বাৰ্থডে খাবলৈ গৈছিলে, হৈ বাৰ্থডে খাবলৈ যাওঁতে তোমাৰ পুতেৰাই হোমৱৰ্ক নকৰিলে, সেইকাৰণে গৈ পেলাই আজি মাৰ খাইছেগৈ ছাৰহঁতে। দুচাটমান আৰু দিয়া হ'লে ভাল পালোহেঁতেন। মোক লৈ নগ'ল সি বাৰ্থডেলৈ, অকলে গ'ল খাবলৈ। লালমোহন লুচি খাই পেলাই আহি পেলাই মোক শুনাইছেহি। ভালেই পালোঁ বাপেকে, ছাৰে দিলে 2 ঢকামান।